মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ অসমৰ মহাপুৰুষীয়া ধৰ্ম এক শৰণ নাম ধৰ্ম প্ৰৱৰ্তনৰ এক মূল হোতা আছিল। তেওঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অন্যতম প্ৰধান শিষ্য আছিল। তেওঁ গুৰু ভক্তিৰ বাবে তেওঁক বিশেষভাৱে জনা যায়। ১৪৭৯ চনত নাৰায়ণপুৰ নামৰ ঠাইত ৰঙাজান আৰু কাছিকটা নদীৰ মাজত অৱস্থিত শ্ৰী হৰিসিঙা বৰা উজিৰৰ ঘৰত মাধৱদেৱ জন্ম লয়। শংকৰদেৱ আৰু মাধৱদেৱৰ মিলনক মণিকাঞ্চন সংযোগ বুলি জনা যায়। ধৰ্ম প্ৰচাৰৰ লগতে সাহিত্য সংস্কৃতিৰ পূজাৰী এইজন মহান গুৰুৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হ'ল নামঘোষা। ১০০০টা ঘোষা থকা বাবে এইখনক হেজাৰী ঘোষা বুলিও কোৱা হয়। তেওঁ একাধিক বৰগীত, ভটিমা, নাট আদি ৰচনা কৰিছিল। মাধৱদেৱে ১২ কৰি বৰগীত ৰচনা কৰিছিল বুলি প্ৰবাদ আছে, যদিও বৰ্তমান সৰ্বমুঠ ৯ কৰি মান গীতহে উপলব্ধ। অৱশ্যে ইয়াৰ ভিতৰত কিছু সংখ্যক অংকীয়া নাটৰ গীতো সন্নিৱিষ্ট হৈ আছে। তেওঁ সৰ্বমুঠ ১৫৭টা বৰগীত ৰচনা কৰে জীৱনকালত। তাৰ ভিতৰত এটি উল্লেখনীয় বৰগীত হ'ল তেজৰে কমলাপতি। মহাপুৰুষ মাধৱদেৱৰ ১৫৯৬ চনত কোচবিহাৰৰ ভেল্লা সত্ৰত দেহৱসান